Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ এটা খুব ধুনীয়া স্কিন কেয়াৰ প্ৰডাক্ট লৈ আহিছো যেটো স্কিন কেয়াৰ প্ৰডাক্টে আমাৰ স্কিনখন গ্লোইং কৰি ৰাখিব আমাৰ স্কিনখন বগা হোৱাত সহায় কৰিব আমাৰ স্কিনখন মিহি আৰু কোমল কৰি তুলিব আৰু বিভিন্ন ধৰণৰ বেনিফিট আমি এই স্কিন কেয়াৰ প্ৰডাক্টৰ পৰা পাব পাৰিম তেনেহলে কোনো ধৰণৰ পলম নকৰি বলক আজি ভিডিওটোৰ মাজলৈ যাওঁ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লোৱা প্ৰডাক্টটো হৈছে এইটো আৰু এইটো হৈছে এটা ফেস সিৰাম এই সিৰামটো ঘহি মই খুবেই ভাল পালো সেয়ে ভাবিলো আপোনালোকৰ লগত ৰিভিউটো শ্বেয়াৰ কৰো আৰু কৈ দিও কিন্তু এইটো কোনো ধৰণৰ স্পন্সৰ ভিডিও নহয় নিজে মই পইচা খৰচ কৰি আপোনালোকৰ লগত ৰিভিউটো শ্বেয়াৰ কৰিছো সো আপোনালোকে এটা লাইকটো নিশ্চয় কৰি দিব আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব নতুন নতুন ভিডিওসমূহ পাবৰ কাৰণে তো এতিয়া এই সিৰামটোৰ সবিশেষ চাই লবলৈ ৰ'চিভ ৰেডিয়েন্ট গ্লো ফেস সিৰামটো গুড ভাইবছৰ ফালৰ পৰা হয় আৰু এটো 10 ml ৰ প্ৰডাক্ট হয় আৰু পেকেজিংটো যদি আমি চাও প্ৰডাক্টটোৰ এটো এটা কাৰ্ডবৰ্ডৰ পেকেজিংত আহে আৰু পেকেজিংৰ ভিতৰত এটা ডাৰ্ক কালাৰৰ চিচাৰৰ বটল আছে য'ত সিৰামখিনি থাকে আৰু ডাৰ্ক কালাৰৰ চিচাৰৰ বটলটো এই কাৰণে দিছে যাতে কোনো ধৰণৰ বেক্টেৰিয়া বা হাৰ্মফুল ৰশ্মিয়ে এই সিৰামখিনি বেয়া কৰিব নোৱাৰে এই প্ৰডাক্টটোত সকলোখিনি লিখা আছে এই সিৰামটো লগালে আপোনালোকে কি বেনিফিট পাব হাউ টু ইউজ কি সাৱধানতা অৱলম্বন কৰিব লাগিব কি ইনগ্ৰেডিয়েন্টস দিয়া আছে এই সকলোবোৰ লিখা আছে এই সিৰামটো আজি মই আপোনালোকৰ লগত এই কাৰণে শ্বেয়াৰ কৰিলো এই সিৰামটো যদি আপোনালোকে লগায় আপোনালোকৰ স্কিনত ইনষ্টেন্টলি এটা গ্লো আহিব আপোনালোকৰ স্কিনখন একদম মাখনৰ দৰে কোমল হৈ যাব এই সিৰামটো মই আপোনালোকৰ লগত ভিডিওটোৰ শেষত ব্যৱহাৰ কৰিও দেখাইছো তেতিয়া আপোনালোকে নিজে বুজিব পাৰিব লগতে আপোনালোকে এখন কোমল আৰু মিহি ছাল পাব পাৰিব আৰু যিসকলৰ শুকান স্কিন হয় আৰু শুকান স্কিনৰ যিখন ছাল সেই ছালখন একদম নিৰখ লাগে তেনে ছালত যদি এই ৰ'জ হিপ সিৰামটো অকনমান আপোনালোকে লগায় তেতিয়া হলে আপোনালোকৰ স্কিনলৈ এটা উজ্জ্বলতা আহিব আৰু আপোনালোকে যদি এই সিৰামটো ৰেগুলাৰলি লগাই থাকে তেতিয়া হলে আপোনালোকৰ স্কিনত যদি কোনো ধৰণৰ কলা দাগ আছে বা আনইভেন টোন আছে মানে আপোনালোকৰ কোনো অংশ বগা কোনো অংশ কলা হৈ পৰিছে তেতিয়া হলে এই সিৰামটো লগাই থাকিলে সেইখিনিও দূৰ হৈ পৰিব সো আজি মই আপোনালোকৰ লগত এই সিৰামটো শ্বেয়াৰ কৰিলো এই সিৰামটো কেনেদৰে ইউজ কৰিব লাগে বুলি ক'লে আপোনালোকে নিজৰ স্কিনৰ অনুপাতে 2 বা 3 ড্ৰপ এই ফেস সিৰামটো ল'ব আৰু স্কিনত ভালদৰে মাসাজ কৰিব আৰু তেতিয়ালৈকে মাসাজ কৰিব যেতিয়ালৈকে এই সিৰামখিনি আপোনালোকৰ স্কিনত এবজৰ্ব হৈ নাযায় আৰু মই আপোনালোকক ৰেকমেন্ড কৰিম এই সিৰামটো আপোনালোকে ৰাতি খোৱাৰ আগত ব্যৱহাৰ কৰিব কিয়নো ৰাতি আমাৰ স্কিনখন ৰিপেয়াৰ হয় আৰু ৰাতি আমি স্কিনত যিখিনি বস্তু লগাও সেই বস্তুখিনিয়ে আমাৰ স্কিনত কাম কৰিবলৈ সময় পায় সেয়েহে আপোনালোকে ৰাতি খোৱাৰ আগত এই সিৰামটো ব্যৱহাৰ কৰিব পাৰে নো ডাউট আপোনালোকে দিনতো এই সিৰামটো ব্যৱহাৰ কৰিব পাৰে তথাপিতো ৰাতি যদি ব্যৱহাৰ কৰে তেতিয়া হলে ভাল বেনিফিট পাব পাৰিব এই প্ৰডাক্টটোৰ দামৰ কথা ক'বলৈ গ'লে ইয়াৰ দাম হৈছে 215 টকা বুলি ক'লে অকনমান দামটো বেছি যেন লাগে কিন্তু বেছি নহয় ইয়াত আপোনালোকে 10 ml প্ৰডাক্ট পাব আৰু আপোনালোকে যদি ৰেগুলাৰলি ব্যৱহাৰ কৰি থাকে তেতিয়াও 2 বা 3 মাহ এই ৰ'জ হিপ অইলটো আপোনালোকে লগাব পাৰিব সো ইমান বেছি দামো নহয় আপোনালোকে এবাৰ নিশ্চয় কিনি চাব পাৰে আপোনালোকে এই প্ৰডাক্টটো এবাৰ নিশ্চয় ব্যৱহাৰ কৰি চাব উইন্টাৰ সিজনৰ কাৰণে আৰু ড্ৰাই স্কিনৰ কাৰণে এই প্ৰডাক্টটো মাষ্ট হেভ হয় সো আপোনালোকে এবাৰ এটো কিনি নিশ্চয় ব্যৱহাৰ কৰি চাব বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু এই ভিডিওটো চাই কেনেকুৱা পালে আৰু ফেস সিৰামটোৰ বিষয়ে জানি অকমেন্ট হলেও উপকৃত হলে মোক কমেন্ট কৰি নিশ্চয় জনাব আৰু কোনে এই ৰ'জ হিপ অইলটো ব্যৱহাৰ কৰিছে তেওঁলোকেও মোক জনাবলৈ নাপাহৰিব তেনেহলে আশা ৰাখিলো এই ভিডিওটো আপোনালোকৰ কাৰণে অকমেন্ট হলেও সহায়ক হ'ব যদি সহায়ক হ'ল এটা লাইক কৰিব লগতে আপোনালোকৰ বন্ধু আৰু বান্ধৱীসকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিবলৈ নাপাহৰিব আৰু মোৰ আগন্তুক ভিডিওসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেনেহলে বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিওটোৰ পৰা ইমানতে মই বিদায় মাগিছো মই পুনৰ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিওৰ সৈতে লগ হ'ম ইয়ালৈ ধন্যবাদ